হেল্ল' এভৰিৱান, মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে আমাৰ ঘৰতে ৰোৱা পালেং শাক। খুব সুন্দৰ হৈছে পালেং শাকখিনি। আৰু ৰাতিপুৱাৰ ভাত সাজৰ লগত পালেং শাকৰ কেঁচা চাটনি অকণমান পালেতো আৰু একোৱেই নালাগে, নহয়নে বাৰু? কেঁচা পালেং শাকৰ চাটনি বাৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই পিছে খুবেই ভাল পাওঁ আৰু অকণমান উঠাই লৈ আহিলোঁ। শাকখিনি ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ আৰু এতিয়া মিহিকৈ কাটি ল'লোঁ। এয়া দিলোঁ এটা পিঁয়াজ মিহিকৈ কাটি আৰু এটা জলকীয়া। দি দিলোঁ নিমখ আৰু অকণমান তেল। এয়া চাওক, পালেং শাকৰ কেঁচা চাটনি ৰেডি হৈ গ'ল।